সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ৰেচিপিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ লাই শাকৰ খাৰৰ ৰেচিপি এটা। লাই শাকৰ খাৰ কেতিয়াবা আপোনালোকে খাইছেনে? নাই খোৱা যদি ভিডিঅ'টোৰ জৰিয়তে শিকিব পাৰিব আৰু নিজে ৰান্ধি খাব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ঘৰত মোৰ মা আহি আছে। আজি লাই শাকৰ খাৰ মায়ে ৰান্ধিব। মাৰ হাতৰ ৰন্ধা বহুত দিন খোৱা নাই। মই শুকান ভীমকলৰ বাকলিকেইখন পুৰি খাৰখিনি উলিয়াই দিবলৈ লৈছোঁ। এতিয়া বাকলিকেইখন পুৰি লৈ পানীত তিয়াই ৰাখিছোঁ 2 ঘণ্টামানৰ কাৰণে। এয়া মায়ে প্ৰথমতে এমুঠিমান লাই শাক ভালকৈ বাছি ধুই মিহিকৈ কাটি লৈছে। এডোখৰ আদা, কেইফুটামান নহৰু সৰু সৰুকৈ কাটি লৈছে আৰু এটা পিঁয়াজ পাতল পাতলকৈ কাটি লৈছে। এতিয়া গৰম কেৰাহীত জোখমতে অলপ মিঠাতেল দি ভালকৈ গৰম কৰি 1 চামুচ পাঁচফোৰণ দিছে। পাঁচফোৰণখিনিৰ লগতে 2টা শুকান জলকীয়া দিছে। জলকীয়া আৰু পাঁচফোৰণখিনি 3-4 ছেকেণ্ডমান ভাজি লৈয়ে কাটি লোৱা পিঁয়াজ, আদা, নহৰুখিনি দিছে। অকণমান লৰাই লৈয়ে জোখমতে নিমখ তেলতে দি দিছে। এতিয়া আকৌ ভালকৈ লৰাই লৈছে। পিঁয়াজ, আদা, নহৰুখিনি অলপ ৰঙচুৱা হোৱাৰ লগে লগে এতিয়া লাই শাকখিনি দিছে। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি হেতাৰে লৰাই শাকখিনি অলপ লেৰেলি যোৱাকৈ ভাজি লৈছে। এয়া মায়ে ৰান্ধি আছে। বহুত দিনৰ মূৰত আজি মাৰ হাতেৰে ৰন্ধা লাই শাকৰ খাৰ খাম। ভাজি ভাজি শাকখিনি অলপ লেৰেলিলে এতিয়া এটা ডাঙৰ আলু সৰু সৰুকৈ কাটি দি দিছে। শাক আৰু আলু ভালকৈ লৰাই মিলাই লৈছে। খাৰ শাকত হালধি নিদিয়ে, সেইবাবে মায়ে দিয়া নাই। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি ঢাকি দিছে। এইফালে খাৰখিনিও ধুনীয়াকৈ ওলাই আছে। 3-4 মিনিটমানৰ পিছত ঢাকনখন আঁতৰাই এবাৰ লৰাই লৈ খাৰখিনি এখন চাকনিৰে চাকি লৈ শাকখিনিত দি দিছে। খাৰখিনি দিয়াৰ পিছত লৰাই আকৌ ঢাকন মাৰি অলপ সময় সিজিবলৈ দিছে। এতিয়া এটা মাগত 2 চামুচ পিঠাগুড়ি ঠাণ্ডা পানীৰে গুলি লৈছে। পিঠাগুড়িখিনি বৰা চাউলৰ নহয় দেই, যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। খুদ চাউল যদি থাকে খুদ চাউলো ব্যৱহাৰ কৰিব পাৰে। মই আগতে কেইবাবিধৰো খাৰৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মোৰ চেনেলৰ জৰিয়তে। খাৰ খোৱা অসমীয়া যে মাজে সময়ে খাই থাকোঁ। ডেছক্ৰিপশ্যন বক্সত লিংক এটা দি থ'ম, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব। এতিয়া গুলি লোৱা পিঠাগুড়িখিনি শাকখিনিত দি দিছে। মাগটোত লাগি ৰৈ যোৱাখিনিও পানীৰে আউখালি দি দিছে। এতিয়া গোটেইখিনি ভালকৈ লৰাই লৈ মাগটোৰে আধা মাগ পানী দিছে আৰু এবাৰ লৰাই লৈ গেছৰ ফ্লেমটো ল' কৰি 10 মিনিটমান ঢাকন মাৰি সিজিবলৈ দিছে। আৰু প্ৰায় 10 মিনিটমানৰ পিছত এয়া লাই শাকৰ খাৰ হৈ গ'ল। আপোনালোকে এনেকৈ লাই শাকৰ খাৰ ৰান্ধি খায়নে? নাই খোৱা যদি এবাৰ খাই চাবচোন। এতিয়া গেছৰ ফ্লেমটো অফ কৰি খাৰ শাকখিনিৰ ওপৰত অলপ কেঁচা মিঠাতেল দি দিছে। কেঁচা মিঠাতেলৰ গোন্ধ আৰু টেষ্টটোৱে খাৰ শাকখিনি আৰু টেষ্টি কৰি তোলে। ভালকৈ লৰাই মিলাই লোৱাৰ পিছত খাৰ শাকখিনি এতিয়া ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি হৈ গ'ল। আজিৰ এই খাৰ শাকৰ ৰেচিপিটো চাই যদিহে আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। এতিয়া আজিলৈ আহোঁ। ধন্যবাদ।